নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আসাম গাইড 2.0 আজি 23 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এনেধৰণৰ খবৰখিনি নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আজি বলিছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ প্ৰথমটো ডাঙৰ খবৰ আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব বতৰ কালটো প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ বাবে ৰাজ্যৰ 24খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নগাঁও কামৰূপ মেট্ৰো বৰপেটা ধুবুৰীকে ধৰি কেইবাখনো জিলা প্ৰতি ঘণ্টা 50 পৰা 60 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আহিছে ইতিমধ্যে চিৰাঙত ধুমুহাৰ ফলত এজন লোকৰ মৃত্যু হৈছে সেয়ে সকলো ৰাজ্যক সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আজি দ্বিতীয়টো খবৰ পিএম কিষাণ সন্মান নিধিৰ ধন লাভ কৰা কৃষকসকলৰ বাবে আহিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ কৃষকসকলে শীঘ্ৰেই পঞ্জীয়ন বা ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব অন্যথা এবাৰৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি ঘৰতে বহি pmkisan.gov.in ৱেবছাইটলৈ গৈ ফাৰ্মাৰ কৰ্ণাৰত নিজৰ আধাৰ নম্বৰ দি আবেদন স্থিতি বা ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব আজিৰ 3 নম্বৰ খবৰ গুৱাহাটীৰ কৃত্ৰিম বান আৰু প্ৰশাসনৰ তৎপৰতা বৰষুণৰ ফলত গুৱাহাটীত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিস্থিতিৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে জিএমচি জিএমডিএ আৰু পিডব্লিউডি বিভাগ যুদ্ধকালীনভাৱে নলা পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰা হৈছে পৌৰপতি মেগেন কৰণীয়াই ঠিকাদাৰসকলক কঠোৰ সকিয়নি দি কৈছে যে কামত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহব আৰু গাফিলতি কৰিলে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব আজি 4 নম্বৰ খবৰ মণিপুৰ আৰু পশ্চিম বংগৰ ৰাজনীতি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰলৈ চালে পশ্চিম বংগৰ নিৰ্বাচনক লৈ বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে বিৰোধীৰ অভিযোগ যে মণিপুৰ ইমান দিনে জ্বলি আছে কিন্তু তালৈ গুৰুত্ব নিদি কেৱল নিৰ্বাচন জিকাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগত সহস্ৰাধিক মিলিটাৰী বাহিনী নিয়োগ কৰিছে আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় যে নিজৰ ৰাজ্যত বানপানীৰ সমস্যা থকাৰ পিছতো মুখ্যমন্ত্ৰী পশ্চিম বংগৰ প্ৰচাৰত ব্যস্ত হৈ আছে আজিৰ অন্তিমটো খবৰ উত্তৰ প্ৰদেশৰ পৰা আহিছে যিয়ে সকলোকে আচৰিত কৰিছে উত্তৰ প্ৰদেশৰ বদায়ুন জিলাত এখন বিয়াঘৰত হঠাৎ এক উন্মাদ কুকুৰৰ সোমাই পৰে আৰু একেলগে 60 জনৰো অধিক লোকক কামুৰি আহত কৰে কইনাঘৰৰ আনন্দ হঠাৎ বিষাদলৈ পৰিণত হয় আৰু শিশু মহিলাকে ধৰি বহু লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই ৰেবিছৰ বেজী দিবলগীয়া হয় আজিৰ বাবে খবৰ ইমানে পিএম কিষাণৰ ধন আপুনি পাইছে নে নাই কমেন্ট কৰি নিশ্চয় জনাব ডিজিটেল আসাম গাইড 2.0 আগুৱাই নিবলৈ আপোনালোকৰ সহায়ৰ প্ৰয়োজন ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম।